এই ভিডিঅ'টোৰ সৈতে মই আমাৰ অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ, গোটেই অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ যে আমি ভাগৰি পৰিছোঁ নেকি, নে মই ভাগৰি পৰিছোঁ, নে আপোনালোকে ভাগৰি পৰিছে? আমি ভাগৰি পৰা নাই, কিন্তু তেনেহ'লে যদি আমি ভাগৰি পৰা নাই, তেনেহ'লে জুবিন দাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ 10 মিলিয়ন আজিলৈকে চুব পৰা নাই। কিয়? প্ৰথমতেতো লগালগ 1 মিলিয়ন 2 মিলিয়ন হৈছিলে, কিন্তু এতিয়া 5 মিলিয়ন হ'বলৈ 2 মাহ সম্পূৰ্ণ হ'বলৈ হ'ল। আমাৰ জুবিন দাৰ, আমাৰ হিয়াৰ আমঠু জুবিন দাৰ 18 নৱেম্বৰত জন্মদিন আহি আছে, কিন্তু জন্মদিনৰ আগে আগে আমি 10 মিলিয়ন কৰিব নোৱাৰিমনে? জুবিন দাই কৈছিলে যে মই ভাগৰা নাই, কিন্তু আপোনালোকে জাগক, আমিও জাগো। আমি ভাগৰা নাই, আমি জুবিন দাৰ জন্মদিনৰ আগে আগে 10 মিলিয়ন হৈ দেখুৱাব লাগে। পাৰিমনে? আমি কিয় নোৱাৰিম? জয় জুবিন দা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি 10 মিলিয়ন কৰি দিয়ে। মই ভাগৰা